ফ্ৰেণ্ডছ, আজি মই কথাৰ ওপৰত আলোচনা কৰিম। আচলতে কথাৰ বহুত শক্তি আছে। কাৰোবাক কথা কওঁতে আমি সদায় সাৱধান হৈ কথা ক'ব লাগে। আমাৰ কিছুমান কথা আছে, কাৰোবাৰ মন এনেকুৱাকৈ ভাগি যায় নহয়, সি জীৱনৰ হয়তো উন্নতিৰ পথৰ পৰা বিচলিত হ'ব পাৰে। আৰু আমাৰ কিছুমান কথা এনেকুৱা আছে, যি মানুহক উচ্চ শিখৰত তুলি দিয়ে। সেয়ে আমি সদায় মটিভেট থকা কথাহে ক'ব লাগে। কথা যে শক্তি আছে তাক মই প্ৰমাণ দেখুৱাবলৈ আজি এগৰাকী পৃথিৱীৰ মহান আৱিষ্কাৰক কাহিনী লৈ আনিছোঁ, যি শুনি আপোনাৰ সদায় আনকো এনেকুৱা কথাই মটিভেট কৰি জীৱনৰ উন্নতি পথত আগুৱাই নিব বুলি মই আশা ৰাখিছোঁ। কাহিনীটো হ'ল মহান আৱিষ্কাৰক থমাছ এডিছনৰ, যিজনে পৃথিৱীয়ে বাল্বৰ আৱিষ্কাৰক নামেৰে জনা যায়। থমাছ এডিছন যেতিয়া সৰুকালত পঢ়ি আছিল, এদিনাখন তেওঁ স্কুলৰ পৰা ঘৰ পাই তেওঁ মাকৰ হাতত এখন চিঠি দি দিছিল আৰু মাকক কৈছিল যে, মা, এয়া চিঠি আমাৰ স্কুলত প্ৰিন্সিপাল ছাৰে দি পঠিয়াইছে। তেওঁ মাকে চিঠিখন এডিছনৰ হাতৰ পৰা লৈ খৰখেদাকৈ পঢ়িব ধৰিলে। পঢ়ি তাই চকুৰ শালৰ পৰা চকুলো বাগৰি আহিলে। তেওঁ এডিছনক সাৱটি ধৰিলে। এডিছনে বহুত অপেক্ষাৰে সুধিলে যে, মা, ইয়াত কি লিখা আছে কওকচোন। তেতিয়া মাকে এই চিঠিখন পুনৰ খুলিলে আৰু ডাঙৰকৈ পঢ়িলে, যাতে থমাছ এডিছনে শুনি পায়। তাই ক'লে যে ইয়াত লিখা আছে যে থমাছ এডিছন এজন জিনিয়াছ, বহুত ভাল ল'ৰা, ছুপাৰ ইণ্টেলিজেণ্ট, আৰু আমাৰ ইয়াত তাক পঢ়াবৰ বাবে শিক্ষক নাই। এই ল'ৰাজনক আমাৰ স্কুলত পঢ়াব নোৱাৰো। সেইবাবে আপুনি সেই ল'ৰাজনক আপোনাৰ ঘৰত পঢ়ুৱাওক। সেইদিনৰ পৰা মাকে থমাছ এডিছনক ঘৰতে পঢ়ুৱাৰ ব্যৱস্থা কৰিছে। থমাছ এডিছনেও মন লগাই পঢ়িলে আৰু এটা সময়ত থমাছ এডিছন পৃথিৱীৰ মহান আৱিষ্কাৰক হৈ গ'ল। তেওঁ বাল্ব আৱিষ্কাৰ কৰিলে, ছাউণ্ড ৰেকৰ্ডিং, মোচন পিকচাৰ কেমেৰা, ইলেক্ট্ৰিক কাৰৰ বেটাৰী আৱিষ্কাৰ কৰিলে আৰু বহুত আৱিষ্কাৰ কৰিলে। লাহে লাহে সি ডাঙৰ আৱিষ্কাৰক হৈ গৈছিল। ইয়াৰ মাজতে এদিন মাক ঢুকাই থাকিল। এদিনাখন সি নিজে ঘৰ চাফ চিকুণ কৰি আছিল। তেতিয়া তেওঁ এই কাগজ টুকুৰা পালে, যি তেওঁৰ সৰুকালতে তেওঁৰ স্কুলৰ প্ৰিন্সিপালে তেওঁৰ মাকলৈ চিঠিখন লিখিছিল। তেওঁ সেই কাগজখন খুলি চালে। চিঠিত লিখা আছিল যে, আপোনাৰ ল'ৰা মগজু কমজোৰ আছে আৰু মানসিক ৰূপত কমজোৰ আছে। আমি তাক স্কুলত পঢ়াব নোৱাৰো, আপুনি তাক ঘৰতে ৰাখক। চিঠিখন পঢ়ি থমাছ এডিছনৰো চকুলো বৈ আহিল। তেওঁ ভাবিলে যে তেওঁৰ মাকে কিমান ডাঙৰ কাম কৰিছিল। মোৰ সকলো সফলতাৰ কাৰত মাৰ হাত আছিল বুলি তেতিয়া থমাছ এডিছনে বুজি পালে। যদি তেওঁৰ মাকে সেইটো সময়ত সঁচা কথাটো পঢ়ি শুনোৱা হ'লেহেঁতেন, তেতিয়া হ'লে সম্ভৱতঃ তেওঁ ইমান ডাঙৰ আৱিষ্কাৰক হ'ব নোৱাৰিলে হয়, আৰু খুব সম্ভৱ ইমানবোৰ আৱিষ্কাৰ পৃথিৱীয়ে নাপালে হয়। কোৱা যায় যে যি চিৰিয়েদি আমি ওপৰলৈ উঠিব পৰা যায়, সেই চিৰিয়েদি আমি তললৈও নামিব পৰা যায়। তাৰমানে সকলোবোৰ আমাৰ বিচাৰ আৰু বুদ্ধিৰ ওপৰতে নিৰ্ভৰ কৰে। থেংক ইউ গাইজ। কাহিনীটো ভাল লাগিলে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব বুলি মই আশা ৰাখিছোঁ। থেংক ইউ।